So guys, पूरा स्तम्भकेइटा মাজেৰে গৈ আছো पूरा निजान सबफाले तो এনেকুৱা লাগিছে যে रिया घाटते कलिजा थे केसी गानটো শুনি মনত পৰিছেনে জুবিন দায়ে যিখন দৰিয়াক লৈ গান বনাইছিল ন সেই তো গাইজ এতিয়া আমি আহি পাই গ'লো দক্ষিণপাট সত্ৰ আৰু ইয়াত বোলে ধুনীয়া ধুনীয়া হৰিণা আছে কিবা কিবি আছে চ' চাম আপোনালোককো দেখাম মেখেলা চাদৰ পিন্ধি খোজকাঢ়িব পৰা নাই অভ্যাস নাই যে মোৰ চ' এতিয়া আহি আছোঁ আৰু বতৰত আহিলে থাকে ঐ ইয়ালে আহিছিলা তুমি মেমহেতৰ লগত আহিছিলা মেমহেতৰ লগত আহিছিলা সূৰ্যহাত লগত আহিছিলা মেমহেতৰ লগত আহিছিলা সেই কিজনী সেই ধেমাজি এই স্কুলৰ ফালৰ এইকেইটা খুটা নহ'লে কেনেকৈ ইফালে হৰিণা এটা আছে নাহে অহা নাই কিবা এটা খুৱাব পৰা হ'লে আহিলে হৈ চাগে হাই ওই মুইটা মনে আছে পালে যে বিস্কুট খাইছিলো মনে আছে এইটো হৰিণা ইফালে আছে তো আপোনালোকে ভালকে ফ'কাছ কৰিব পৰা নাই কেমেৰাটো দি এইটো গৈছেগে ইফালে তো ইফালে আছে চাগে এই এইটো কি শহাপহু ন ৰেবিট এইটো শহাপহু জীৱ জন্তুবিলাক যে চাৰিটা আছে শহাপহু ইয়াত চ' গাইছে চাৰিটা শহাপহু আছে দক্ষিণপাট সত্ৰৰ শহাপহু আছে আৰু এইটো কি হৰিণা আছে তো এইফালে এয়া মেইন সত্ৰ ভাগ চাগে ন হয় নাই তো এইখনে আৰু দক্ষিণপাট মানে সত্ৰখনত সোমাই পিনে এনেকুৱা মানে ধাৰ্মিক ফিল হৈ গৈছে পূৰা তো এইফালে আৰু কিবা আছে এইফালে আছে দুটা লিখা দেখিছোঁ চ' গাইজ পূৰা স্তম্ভকেইটা মাজেৰে গৈ আছোঁ পূৰা নিজান চবফালে তো এনেকুৱা লাগিছে যে আগৰ মানুহে জানিব কিছুমান আগৰ তুলসী গোটা বুলি সেইকাৰণে কৈছিলোঁ সেইকেইটা পকা গোটা ঐ এতিয়া এফালে ফটো সেলফি সেশন চলি আছে ফটো মৰা সেশন তো যদি সিহঁতি ফটোকে মাৰি থাকে তেনেহ'লে আৰু যোৱাই নহ'ব চ' হ'ল যদি জল্দি মানে ইমানে ফটো মাৰাত ব্যস্ত হৈ গৈছে ন আৰু বহুত কিবা কিবি চাব আছে নহয় জানো সিহঁতি মানে এজেগাতে ফটো মাৰি আছে আৰু পদুম ফুলৰ লগত কাজিয়া লাগি আছে পদুম ফুল লাগে সিহঁতক চ' এইফালে এতিয়া আমি গৈ আছোঁ মই অকলে গৈছোঁ আৰু দেখাবলৈ কাৰণে আপোনালোকক তো গাইজ এতিয়া আমি গৈ আছোঁ ব্ৰিটিছৰ দিনৰ কাঠৰ বাংলা চাবলৈ তো এইফালে আমাক সত্ৰৰ ককাজনে আমাক দেখাব গৈ আছে ব্ৰিটিছৰ দিনৰ কি আছিল ককা কাঠৰ বাংলা ন এইফালে দেখাব গৈ আছে আৰু ককা গৈ আছে লগত ন এইটো আছিল ন তেতিয়াৰে দিনৰ ন কিমান চেঞ্চুৰীৰ হয়নে
সো গাইজ মই এতিয়া আছোঁ ব্ৰিটিছৰ দিনতে বনোৱা এটা বাংলোৰ যিটো আপোনাৰ বহুত চেঞ্চুৰীতে বনোৱা বুলি কৈছে তেখেতলোকে তো ইয়াৰ এটা বিশেষকৈ এইটো বোলে ফল্ডিং কৰিব পাৰি ইয়াত কিবা এটা নট বল আছে সেইটো বোলে খুলি দিলে বিল্ডিংটো হেৰি হৈ যায় ফল্ড হৈ যায় চ' এইফালে এতিয়া কাঠবোৰ পচি গৈছে অলপ তো এইটোতো ৰিপেয়াৰিং কৰিব পাৰে নে নোৱাৰে ৰিপেয়াৰিংটো কৰিব লাগে কিন্তু তেখেতলোকৰ মতেতো এনেকৈ ৰাখিব বিচাৰিছে কাৰণ যিহেতু নেকি ৰিপেয়াৰিং কৰিলে নতুনত্বটো হেৰি হ'ব চ' সেইকাৰণে তেতিয়াৰ দিনৰে আৰু অলপ বহি চাওঁ প্ৰাউড ফিল হ'ব ন তেতিয়া ব্ৰিটিছৰ দিনত বনাই থৈ গৈছিল তো এয়া নাই উঠা তো এইবোৰ কিবা চকা মেটেৰিয়েল কিবা বনোৱাৰ তো এতিয়া গৈ আছোঁ আৰু ইয়াৰ পৰা ওলাম আৰু এতিয়া তো মা আহা তো ইয়া আমি ওলাই মানে ইয়াত আপোনালোকে এনেকৈ খালী ভৰি আহিব লাগিব ধুনীয়াকৈ তো এইফালে আমাৰ পাৰ্টি ৰৈ আছে এতিয়া সত্ৰ নিজে সেলফি মাৰত বিজি হৈ আছে এৰি থৈ নগৈ কি কৰিম হয় 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 ঘৰ বুলি কয় ন আৰু ইয়াত তেখেতলোকে থাকি ল'ব লাগে আপোনাকো ধন্যবাদ আপুনি আমাক ইমান মানে ভাল ভাল বস্তুবোৰ দেখাবলৈ সহায় কৰিছে পূব ঘাটি হাতী মানে আপোনালোকৰ যিটো ইয়াত ঘৰ বুলি কয় অঁ আচ্ছা হাতী বুলি কয় চ' আজি নতুন কথা এটা শিকিব পালোঁ যে বৈষ্ণৱ থকা বঢ়াবোৰক হাতী বুলি কয় ন ইফালে আছে দক্ষিণ হাতী এইটো উত্তৰ হাতী এইটো পূব হাতী এইটো দক্ষিণ হাতী দক্ষিণ হাতী এয়া আপোনাৰ প্ৰভু ঈশ্বৰৰ বহা নি বাৰু প্ৰভু ঈশ্বৰ থকা জেগা ন আচ্ছা চলাসকল আমাক পদুম ফুল লাগিবই পদুম ফুল লাগিবই আনি দিয়া এতিয়া অথনি যে কৈ গৈছিলোঁ অথনি যে আমি হয় অঁ ইয়াৰ পৰা ছিঙে মানে ন কিন্তু কিছুমানে কয় পদুম ফুল তেনেকৈ ছিঙিব নাপায় নহয় বুলি মানে তো আমি মানে যাওঁতে দেখি গৈছিলোঁ কিন্তু এতিয়া আমি হেৰি ফাইনেলি পদুম ফুলৰ আমি মালিকক লগ পাই গ'লোঁ আৰু তো এতিয়া আমি পদুম ফুল পাম তো ইয়াতে ৰৈছোঁ ইফালে পদুম ফুল আছে চ' পদুম ফুল পাম আৰু এতিয়া পদুম ফুল পাই গৈছোঁ মানে এতিয়ালৈকে পোৱা নাই চবে আমাক ভয় খুৱাইছে দেই পদুম ফুল ইয়াত যিজন মালিক ন সেইজন বহুত ক্ৰেজি টাইপ অলপ মানে বহুত নিদিয়ে কিন্তু আমি যেতিয়া কমিউনিকেশ্যন কৰিলোঁ ন আমি যেতিয়া কথা পাতিছোঁ তেখেতে আমাক ধুনীয়াকৈ কৈছে অঁ দিব পাৰিম একো ডাঙৰ কথা নহয় মানে তেখেতে নিজে ছিঙি দিব কিন্তু এয়াই মানে মানুহৰ লগত কনভাৰ্চেশ্যন নকৰাকৈ মানুহক চিধাই জাজ কৰিব নাপায় কাৰণ ইয়াত আমি ৰৈছিলোঁ তেতিয়া মানে কৈছে আৰু কিন্তু বহুত মানে বহুত অপজিট মানে বহুত অপজিট মানুহজন বহুত ভাল মানে বহুত অপজিট কাৰণ তেনেকৈ মানুহক
মানে যেতিয়ালৈকে মানুহৰ লগত কনভাৰচেশ্যন নহয় কমিউনিকেশ্যন নহয় তেতিয়ালৈকে মানুহক জাজ কৰিব নালাগে চ' সেই আৰু আমি যদি সেই তেখেতৰ কথা শুনি যিজনে আমাক তেনেকৈ মন্তব্য দিছিল তেখেতৰ কথা শুনি যদি আমি গুচি গ'লোঁ হয় তেতিয়াতো মনতে কিবা এটা ভাৱ লৈ গ'লোঁ হয় ন কিন্তু আমি নিজে কথা পাতিছোঁ আৰু আমাৰ ইয়াৰ পদুম ফুল আমাক দিবলৈ তেখেত ৰেডি হৈছে মানে তেখেতে নিজে দিব আমাক মই ল'ম ফাইনেলি পদুম ফুল পাই গ'লোঁ इतना खुशी कहाँ मिलेगा এইফালে আমাৰ দাদাজনে আমাক এইফালে ফুল দিবলৈ ৰেডি হৈ গৈছে পদুম ফুল তো ইয়াৰ থেংক ইউ যাওঁ দেই খুৰা বাই বাই তো যা আগত যা পাই গ'লোঁ তো থেংক ইউ গুটি দিয়কচোন চ' গাইছ ইয়া পদুম ফুল লাইফত মই ফাৰ্ষ্ট টাইম পদুম ফুল লৈছোঁ হাতত লৈছোঁ মানে ফাৰ্ষ্ট টাইম লৈছোঁ মনটো বহুত ভাল লাগিছে এনেকুৱা লাগি গৈছে জীৱনত নেদেখা বস্তু এটা দেখি গৈছোঁ তেনেকুৱা লাগি গৈছে মানে দেখিছোঁ যদি আজিলৈকে হাতত লৈ পোৱা নাই ন অঁ চ' এয়া আমি আহিছোঁ আৰু এতিয়া এফালে লগত পদুম ফুল লৈ তো এয়া পাই গ'লোঁ ফাইনেলি তো দাদা যাওঁ দেই লগ পাই ভাল লাগিল অঁ মানে আমিও ৰৈ আছোঁ অঁ মানে ইয়াতে মানুহ থাকে বুলি ভাবিছিলোঁ আমি হয় সেইকাৰণে আমি ভাবি আছোঁ ইয়াত হয়নে নহয় আমি পদুম ফুল পাই গ'লোঁ খুৰা যাওঁ দেই বাই বাই मिल गया गाइस मिल गया জীৱনত লাইফত বনাওঁ আৰু এইটো আমি খামগৈ পুৰা পকা বোলে খাম আৰু এইটো খাব নাজানো আমাৰ বা কিনো ভিতৰত কিবা পায় বোলে এইটো ভিতৰত কিবা পাই খাই আছে মই খাবলৈ নাজানো ভালকৈ খাবলৈ জানা বা গুচাই দিব লাগিব নেকি তিতা খাবলৈ দেখা না বহা ভাল বগাটো বহুত মিঠা বাদাম মিঠা নহয় বাদামত বাদামৰ নিচিনা গোন্ধাইছে বাৰু দিয়া নাখাওঁ গুচাই দিম খালি এইকেইটাত নাই এইকেইটা সৰু এইকেইটা এই বুঢ়াকেইটাতে ভাল হ'ব এনেকুৱাকেইটা খাওঁ না এইবোৰ খাই পোৱা নাই মই মানুহজনে মই পদুম ফুল তুলিলে মোক ক'লে জেগা বুলি কৈছে মানুহজনী আঁতৰতে পলাইছে মানুহ দেখিয়ে পলাইছে ঘাটতে কলিজা থেকেচি গানটো শুনি মনত পৰিছেনে জুবিন দাই যিখন দৰিয়াক লৈ গান বনাইছিল ন সেই দৰিয়াখন এইখনে তো মই এতিয়া আছোঁ দৰিয়া ব্ৰিজত তো ভালকৈ দেখাই দিছোঁ আৰু পূৰা মেটেকাই ভৰ্তি হৈ আছে ফাইনেলি গাইজ ঘৰ পাই গ'লোহি এফালে আছে পদুম ফুল আৰু এইজনী টিপচি মই টিপচি চৰি টিকলি অঁ টিকি কটীয়া যে এইখিনি বায়েকৰ সমান হ'লো